এই তামোল চুৰ কুঁহিয়াৰ চুৰ কৰি লাভ নাই আৰু দেই। মৰুৱা মচুৱা ওচৰৰ পৰাই আহোঁগে গেঙত তাকে এটকে ভৰাই ল'ব লাগিব আৰু এই পদুম কাইটোক ল'ব লাগিব চাগে। হাঁচি কাঠটো আকৌ বৰ গধুৰ হ'ব নহয়, দাঙিবলৈ তাক লৈ ল'ব লাগিব গেঙত। এটা কাম কৰিব লাগিব, গেৰেলিক আকৌ ইনফৰ্মাৰ হিচাপে ৰাখিব লাগিব দেই। তাক এই হাবিৰ বাহিৰত ৰাখিব লাগিব, কোনোবা আহিছে নেকি পুলিচ চুলিচ এইখিনি খবৰ ৰাখিবলৈ গেৰেলিকে দিব লাগিব দায়িত্বটো। তাক সন্দেহো নকৰিব ছোৱালী মানুহ। গেংটোৰ লিডাৰটো আকৌ ময়ে হ'ব লাগিব, সিহঁতি নিদিলেও মই দম দি হ'লেও ল'ব লাগিব, নহ'লে আকৌ বৰ দিগদাৰ হয়, বৰ দিগদাৰ হ'ব একদম কোটি টকাৰ খেল হ'ব ইয়াত। হাঁচি কাঠটো একদম 2 নম্বৰী কাৰবাৰ পুৰা। প্ৰথমতে পদুম গাইকে লগ কৰি লওঁ, সেইটো বা আকৌ ঘৰত আছে বা নাই। সিহঁতৰ ঘৰলৈ আকৌ যাবলৈও ভয়, এই কুকুৰকেইটাৰ পৰা একদম যাবলৈকে ভয়, একদম কামুৰি পেলালে কলা ফুলৰ মাংস লৈ যাব নহয়। এই পদুম গাই ঘৰত আছেনে? এইটো চাগে ঘৰত নাই। পদুম গাই ঘৰত থকা মানুহ নহয় তেওঁ পিছে হ'ব নাই, এই সময়ত থাকিব লাগে বাৰু। এই গণেশ্বৰ কি হ'ল, কেলে চিঞৰি আছ? এই পদুম গাই, মই একদম ডেঞ্জাৰ প্লেন এটা বনাইছোঁ এইবাৰ, একদম কোটিপতি বনি যাবি, কোটিপতি। তোৰ চালা, তোৰ প্লেন ডেঞ্জাৰ প্লেন বনাইছ, কি প্লেন কচোন ক বাৰু তই। এই পদুম গাই, য'তে ত'তে ক'ব নোৱাৰো এইটো প্লেনৰ কথা। কেনেবাকে যদি আকৌ চৰকাৰৰ ঘৰত গম পাই যায় তেতিয়া আকৌ আমি জেল খাব লাগিব নহয়। বৰ ডেঞ্জাৰ প্লেন, একদম ডেঞ্জাৰ প্লেন। কামটো কিন্তু ভাল, আমাৰ গাঁৱতে আছে, চব বস্তু আমি গাঁৱতে পাম, কিন্তু প্লেনটো হ'লে বৰ বেলেগ ডেঞ্জাৰ। আৰু পইচা একদম বানপানী অহা দি আহি যাব, গম পাইছেনে পদুম গাই? তোৰ চালা, তই আকৌ এনেকুৱা ডেঞ্জাৰ প্লেন, আকৌ বস্তু আকৌ গাঁৱতে পাবি, পইচা আকৌ বানপানী অহা দি আহিব। কি প্লেন আকৌ তই নাই কোৱা এতিয়ালৈকে? ক সোনকালে ক, মোৰ সময় নাই ৰৈ থাকিবলৈ। শুন পদুম গাই, শুন। হাঁচি কাঠৰ বেপাৰ, বেপাৰটো কৰিমেই, লগতে একেবাৰে চুৰো কৰিম। আমাৰ গাঁৱত চবৰে ঘৰত হাতী গছ আছে, সেই হাঁচি গছ যদি এডাল এটুকুৰা আমি কেনেবাকে চুৰ কৰিব পাৰোঁ, কিনাটো কিনিম বাৰু, আকৌ চুৰ কৰি লগত যদি মিলাই নিব পাৰোঁ তেতিয়াহ'লে একদম কৰোড়পতি বনি যাম, কৰোড়পতি। কথাটো বাৰু নোহোৱা নহয়, এনেই বেকাৰ হৈ ঘূৰি ফুৰিছোঁ, কিবা এটাতো কাৰবাৰ কৰিব লাগিব। পিছে তই যিটো কথা কৈছ সেইটোহে বৰ ভাল কথা নহ'ব নেকি? আমি বাৰু সঁচাকৈ হাঁচি গছৰ কাঠ কিনি পেলাই বেপাৰ কৰিম, কিন্তু লগত আকৌ এই চোৰৰ কথাটো ক'লি যে, সেইটোতহে মই অলপমান পিছ হুকিবলগীয়া হৈছে। কথাটো চিন্তা কৰিব লাগিব দেই গণেশ্বৰ, চিন্তা কৰি সেইটো কম, মই তোৰ লগত কাম কৰিম নে নকৰিম। বাৰু তেনে পদুম গাই, তই চিন্তা কৰি মোক কথাটো কাইলৈ কবি। মই এতিয়া সেই মৰুৱা মচুৱা সিহঁতকেইটাকো কৈ চাওঁগৈ, সিহঁতি যদি মোৰ লগত যোগ দিয়ে তেতিয়াহ'লেতো আৰু আমি চাৰিটাই একদম ধুনীয়াকৈ কাৰবাৰটো চলাই নিব পাৰিম। আৰু লগতে এটা কথা কাম কৰিব লাগিব, আমি এতিয়া এই চোৱা চিতা কৰিবৰ কাৰণে আমি আৰু সেই গেৰেলিক থ'ব লাগিব আকৌ দেই, য'তে ত'তে ধৰে নহয় হাঁচি কাঠৰ গাড়ীবোৰ। এতিয়া এটা কাম কৰিব লাগিব, পুলিচৰ চেকিঙৰ কথাটো আৰু এই গেৰেলিক হতুৱাই মিলাব লাগিব দেই। গেৰেলিক আমি ইনফৰ্মাৰ হিচাপে থ'ব লাগিব। ঠিক আছে, তই এতিয়া যা সিহঁতকেইটাৰ লগত কথা পাতগে যা, মই তোক চিন্তা কৰি কথাটো ক'ম বাৰু, যা ময়ো যাওঁ, ঘৰলৈ যাওঁ। অঁ ঠিক আছে, ময়ো যাওঁ সিহঁতকেইটাৰ ওচৰলৈকে যাওঁগৈ। কালৰ কাল আমি 3 মহাকাল, বিচাৰি যাওঁ আমি হাঁচি গছৰ মাল, হৈ যাম মালামাল, সেই হাঁচি গছৰ মাল বিকি হৈ যাম মালামাল। কালৰ কাল আমি 3 মহাকাল। যাওঁ দেই, যাওঁ সিহঁতকেইটা সোনকালে লগ কৰোঁগৈ। তহঁতক ৰাস্তাতে পাই গ'লো, ভালে হ'ল দে, তহঁতৰ ওচৰলৈকে গৈ আছিলোঁ। কেলে বিচাৰিছ আমাক? এই মচুৱা, মই পদুম গাইক কথাটো কৈ থৈ আহিছোঁ আৰু তহঁতক ক'বলৈ কাৰণে বিচাৰি আহিছিলোঁ, তহঁতক ইয়াতে পালোঁ। কি কথা ক'বলৈ আহিছ এই গণেশ্বৰ? এই কি কথা আছে ক সোনকালে ক। শুন তেনে, শুন। মই এটা প্লেন বনাইছোঁ, সেই প্লেনটো হ'ল হাঁচি গছৰ বেপাৰ কৰা, হাঁচি কাঠ আমি নিম, গাঁৱৰ পৰাই নি বিক্ৰী কৰি আৰু বহুত পইচা পাই যাম, কোটিপতি বনি যাম, কোটিপতি। একদম পইচা বানপানী অহা দি আহিব, হুঙুৱাই আহিব দেই মৰুৱা মচুৱা। কথাটো নোহোৱা নহয়, আমাৰচোন এতিয়া গৰম বন্ধও পাবহি, গৰম বন্ধতে কাৰবাৰটো কৰিলে বেয়া নহ'ব। এই গণেশ্বৰ, মোক পিছে তহঁতৰ লগত লগ নে নলওঁ? তোকো লাগিব, তোকো লাগিব। তোক আমি একদম আমাৰ গেংটোৰ ইনফৰ্মাৰ হিচাপে ৰাখিম। এই হাঁচি কাঠৰ গাড়ীবোৰ আকৌ খুব ধৰে নহয় পুলিচে, গাড়ীতহে নিব লাগিব কাঠবোৰ। এই গাড়ীবোৰ চেকিং
ক'ৰবাত বহি থাকে নেকি পুলিচবোৰ। সেই পুলিচৰ চেকিং টেকিং এইবোৰ মেনেজ কৰাটো তোৰ দায়িত্বত থাকিব। তই একদম ইনফৰ্মাৰ হবি আমাৰ। চব বাহিৰৰ কথাবোৰ আমাক আহি আহি ক'বহি লাগিব। ক'ত কিমান দাম হৈছে, ক'ত কিমান কমিছে, সেইবোৰ কথা চব তই খবৰ ৰাখিব লাগিব। কিন্তু লিডাৰটো আকৌ মই হ'ম। হ'ব 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 তেনে দে ঐ গণেশ্বৰ, হ'ব। মই বাহিৰৰ কামবোৰ কৰি দিম। তহঁতি আৰু এই কাঠ কৰিবা মেলা কামবোৰ তহঁতিয়ে কৰিব লাগিব দেই। তয়ে লিডাৰ হবি বাৰু দে, তোকেই আমি লিডাৰ পাতিছোঁ এই গেংটোৰ। হাঁচি গেঙৰ লিডাৰ তয়ে হবি যা। মোৰ আৰু সাঁচি বাৰীত একদম পুৰা মাল ধৰি আছে। কোনোবা বেপাৰী আহিলে দুযোগ মানে বিক্ৰী কৰি দিব লাগিব। এই খুৰাটো আপোনাৰ সাঁচি গছ বিকিব নেকি অ? জোপা বিকিম, জোপা বিকিম, জোপা। এই ৰব, দেখিছানে? পুৰা মাল ধৰি আছে, পুৰা মাল ধৰি আছে এজোপাত। ৰে দাদা, হেৰি নহয়, কথাটো কিমান টকামান লাগিব বাৰু এজোপাত? এই ৰব, এই জোপাত মোক পুৰাপুৰি 1,30,000 টকা লাগিব দেই। বৰ দাম কৈ দিলে নহয় গছজোপাৰ দাম। ইমান যদি হয় আৰু 1,30,000 টকা, ইমানখিনি টকা যদি আমাৰ হাতত থাকিলেহেঁতেন, আমিনো আকৌ এই বেপাৰটোকে নকৰিলোহেঁতেন। ভাইটি কি ভাবিলা? নহ'লে আৰু মই বেলেগকহে দিব লাগিব। দাদু, হেৰি নহয় কথা এটা, মই বাৰু গছজোপা চালোঁ, মাল পুৰা ধৰিছে। কিন্তু মোৰ আকৌ পাৰ্টনাৰ দুটামান আছে নহয়, সিহঁতক সুধি লওঁগৈ আৰু সুধি লৈ আপোনাক কাইলৈ ৰাতিপুৱাতে খবৰটো দি দিম দেই। কাইলৈ ৰাতিপুৱাতে খবৰটো দিম। মই এতিয়া যাওঁগৈ। ঠিক আছে। খালি কাইলৈ দিবা, নহ'লে মই আনক বিক্ৰী কৰি দিম দেই। কাইলৈ ৰাতিপুৱাই খবৰটো দিবা। বৰ মজা খবৰ হৈ গ'ল। এইবাৰ এইজোপা বিকি মই একদম স্কৰপিঅ' দৌৰাই দিব পাৰিম। স্কৰপিঅ' দৌৰাই দিম। এই গণেশ্বৰ, কোনজোপা গছ, কোনজোপা? সেইজোপা এই পদুমকা, সেইজোপা একদম চপচাপে কৰি কাটি একেবাৰে ফিনিছে কৰি লৈ যাব লাগিব। নহ'লে ক'ত কিনি নিবলৈ পইচাডাল আছে। এই মলুৱা মচোৱা, মই হ'লে এতিয়া কাটিবলৈ লাগি যাম। তহঁতি একদম মানুহ চাই থাকিবি দেই। আৰু কৰি যাব লাগিব পটাপট। গোটেইডোখৰ নিনিলেও হ'ব, এডোখৰ লৈ গ'লে আমি হৈ যাব। আমি এডোখৰ নিলে আমাৰ হাজিৰা পৰি যাব। এই মই এডোখৰ লৈ লৈছোঁ, ব'ল তহঁতি নল'লেও হ'ব, ব'ল পটাপট ব'ল। নহ'লে মালিক আহি গ'লে আৰু ধৰা পৰিবলৈ হ'লে দিগদাৰ আছে। ব'ল। কালৰো কাল আমি তিনি মহাকাল, পদুম কায়ে লৈ লৈছে চাচি গছৰ মাল। জঞ্জাল বহু জঞ্জাল, পাই গৈছো আজি ৰাতি চাচি গছৰ মাল। কালৰো কাল আমি তিনি মহাকাল, পদুম কায়ে লৈ লৈছে চাচি গছৰ মাল। হুৰ গেইয়া চলতে ৰহো। ঐ বেছি ফূৰ্তি নকৰিবি। মাল পাই গ'লো বুলি পইচা কেতিয়া পাম ঠিকান নাই। নে জেললৈকে যাম নে পইচাকে পাম, এইটো কোনো গ্ৰান্টি নাই। ৰাস্তাতে যদি কোনোবাই আমাক পাই যায় তেতিয়াহ'লেতো জেললৈ যাম, আৰু যদি নাপায় তেতিয়াহ'লে একদম মালামাল হৈ যাম, মালামাল। এই ভগৱানকে প্ৰাৰ্থনা এটা কৰিলো নেকি বাৰু ল'ৰাহঁত? হে নমো নাৰায়ণ প্ৰসন্ন হৈ কহৰি। এই পদুম কায়ে লৈ গৈছে কাণত সাঁচি গছৰ খৰিয়। নাৰায়ণ কৃষ্ণ প্ৰভু ভগৱান। এই মহতে চলি যাই চাৰি মহাসুৰয়ে, আগে চলে মহচুৱা পিছে মলুৱা ভাইয়ে। এই বেছি ফূৰ্তি নকৰ। সোনকালে বল। এইডাল বিকি আৰু আমি মালামাল হৈ যাম, আৰু ৰাস্তাত কোনো পোৱা নাই এতিয়ালৈকে। বল গৈ থাক, বল। সাঁচি গছৰ মাল বন্ধু, সাঁচি গছৰ মাল, ধৰা পৰিলে ফাটি যাবৰ আমাৰ দুখন গাল বন্ধু, আমাৰ দুখন গাল। বল। এইখন আৰু ধেমালি কৰি থাকিলে নহ'ব। চুৰ কৰিছ আৰু এই গান গাই গৈ থাকিলে হ'ব নেকি? বল এই পদুম কাই, বল ঘৰকে বল। তই গ'লেহে সিহঁতে যাব। বল বিকি লৈ আৰু যি পাওঁ সেয়াই হ'ব। বল।